Hello friends, welcome to my channel. আজি আমাৰ টপিকটো হৈছে বাদাম। যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিব। বাদামত ভিটামিন, মিনাৰেল, এন্টিঅক্সিডেন্ট যথেষ্ট পোৱা যায়, ফলত ই যথেষ্ট শক্তি দিয়ে। বাদামত নিয়াচিন থাকে আৰু ই মস্তিষ্কৰ বাবে বহুত লাভদায়ক হয়। বাদামত প্ৰটিন যথেষ্ট পৰিমাণৰ পোৱা যায় আৰু ই দেহ বৃদ্ধি আৰু বিকাশত সহায় কৰে। বাদামে দেহৰ বেয়া কোলেষ্টৰেল কমায় আৰু ভাল কোলেষ্টৰেল বঢ়ায়। মুংফুলি বাদামত ওমেগা 6 থাকে আৰু ই ছালখন কোমল কৰি ৰাখে আৰু ই ড্ৰাই স্কিনৰ বাবে যথেষ্ট লাভদায়ক হয়। বাদামত বায়োটিন যথেষ্ট পৰিমাণৰ পোৱা যায় আৰু বাদামে শৰীৰত শক্তি দিয়ে। বাদামে ছালখন ময়শ্চাৰাইজ কৰি ৰাখে আৰু হাড়টো হেলদি কৰি ৰখাত সহায় কৰে। বাদাম চুলিৰ কাৰণেও যথেষ্ট ভাল। ই চুলিৰ গুৰ মজবুত কৰাত সহায় কৰে আৰু চুলিখিনি হেলদি কৰি ৰাখে। একচুয়ালি মুংফুলি বাদাম যেটো আমাৰ মুংফুলি বাদাম আছে সেইটোত পটাছিয়াম, ক্যালসিয়াম, মেগনেসিয়াম, ভিটামিন B6, প্ৰটিন, ক্যালোৰি, সুগাৰ যথেষ্ট পৰিমাণৰ পোৱা যায়। মুংফুলি বাদামক US-ত গুবেৰ আৰু গ্ৰাউণ্ডনাট বুলি জনা যায় আৰু UK-ত মাংকি নাট বুলি জনা যায়। আজিলৈকে ইখিনিয়ে। যদি আপুনি আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।